বাৰু কোৱাচোন তোমাক যদি একেলগে দুজনী ছোৱালীয়ে প্ৰপ'জ কৰে তুমি কাক বিয়া পাতিবা? ছাৰ আপুনি আমাৰ ইয়াত পঢ়াবলৈ আহিছে নে মোৰ বিয়া পাতি দিবলৈ আহিছে? নহয়, তুমি প্ৰথমতে উত্তৰটো দিয়াচোন। তোমাৰ চেন্স অফ হিউমেনটো জানিব খুজিছোঁ। প্ৰথমতে মই দুইজনী ছোৱালীক কাজিয়া লগাই দিম, তাৰপিছত যোনজনীয়ে হাৰে তাইৰ লগতে মই বিয়া পাতিম। কিয়? কাৰণ হৰাজনীৰ জোৰ কম থাকিব আৰু বিয়াৰ পিছত মোক পিটিব নোৱাৰিব। তুমি কি ক'ব খুজিছা? তাৰমানে ছোৱালীবোৰ বিয়া হোৱাৰ পিছত গিৰিয়েকক পিতে? ছাৰ আপুনি যেনেকৈ কৈছে আপুনি নাজানেহে যেনিবা। মই এদিন আপোনালোকৰ ঘৰলৈ যাওঁতে দেখিছিলোঁ আপোনাক বাইদেৱে পিটি থকা। কি?